हेलो एवरीवन मोर चेनेलर अन्य এটা নতুন ব্লগলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে লক্ষ্মী পূজা উপলক্ষে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালো আৰু লক্ষ্মী পূজা উপলক্ষে আজিনো লক্ষ্মী পূজা মই ঘৰত কেনেদৰে পালন কৰিছো তাকে আপোনালোকক অকনমান ভিডিও কৰি দেখুৱাবলৈ বিচাৰিছো আৰু আশা কৰিছো আপোনালোকে ভাল পাব তেনেহলে প্লিজ এখৰলৈকে স্কিপ নকৰাকে চাব ভিডিওটো আৰু যদি ভাল পালে প্লিজ লাইক কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আজি ভিডিওটো তেতিয়া হলে আৰম্ভ কৰো বলক তেনেহলে মোৰ পাঘৰৰ পৰা সকলোলৈকে আজি লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো পায়স বনাবৰ কাৰণে মই ইলাচি লৈছো আৰু কাজু আৰু কিশমিশ আৰু তেজপাত কনডেন্স মিল্ক আৰু পায়স বনোৱা চাউল জহা চাউল আৰু চেনি ইলাচি আৰু তেজপাত দি দিম এতিয়া মই ইলাচিবোৰ মই টুকুৰাটো ইলাচিটো মই ভাঙি ভাঙি দিছো এতিয়া মই ধুই থৈ দিয়া চাউলখিনি দিবলৈ লৈছো এসো মা লক্ষ্মী বসো মা লক্ষ্মী থাকো মা লক্ষ্মী ঘরে ঘরে এসো মা লক্ষ্মী বসো মা লক্ষ্মী থাকো মা লক্ষ্মী ঘরে ঘরে গাছে থাকা ফুল ফলার মাঠে সোনার ধান ও মা গাছে থাকা ফুল ফলার মাঠে সোনার ধান দুধে ভাতে বেঁচে থাক মা তোমার সন্তান ও মা তোমার সন্তান এসো